সভালি তোমাৰ সভাখান সেই আৰু তাৰমানে কোনো নিজৰ সভা বুলি ক'ব নোৱাৰি, কাৰো গাঁৱৰ সভা বুলি ক'ব গাইছ আমাৰ মানে চব বিমানে খুব ধুনীয়াকৈ বুজাই দি আছে মানে ৰাজহুৱা সভা আৰু আমি যাই আছোঁ যোনে তোনে আহিব পাৰে ইয়াতে। পোৱা নাই বৰ্তমান। চ' আমি ভাবিলোঁ যিহেতু চাইকেল লৈ আহিছোঁ ক'ৰবাত খুন্দা খুন্দা লাগি যাব পাৰে ন, সেইকাৰণে আমি ভাবিলোঁ খোজকাঢ়ি যাওঁ, চাইকেলখনো আছে লগত যাই আছোঁ। বাকী যদি ভিডিঅ'টো চাই কিবা অলপ হ'লেও ভাল পাইছে, ইণ্টাৰেষ্টিং পাইছে, তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা প্লিজ। শ্বেয়াৰো কৰি দিব। শ্বেয়াৰ কৰিবা। এইটো প্ৰথম ব্লগ, যিহেতু আমাৰ কিবা ভুল হ'ব পাৰে, ভুলটো শুধৰণি কৰি কৈ দিব, কমেণ্টত জনাই দিব। কিন্তু লাইক কমেণ্ট কৰিব যদি অলপ হ'লেও কিবা এটা ভাল পাইছে, এনজয় কৰিছে। আমি কিন্তু ফুল এনজয় কৰিছোঁ আজি গাইছ। চ' যাই আছোঁ। মই প্ৰথমবাৰ মানিকখনত আহিছোঁ, তো যিমান আছে সেয়া বস্তুৱে আহে বুলি ক'লেও ভুল নহয়। সেয়াই জানিব ভালকৈ ইমান বৰ্তমান ক'লে কি হয়। মেইনলি আমি খিচিৰি খাব আহিছোঁ আৰু গাইছ। তাতে ৰখি থকা বুলি কৈছে। আমিতো নাই খোলা, আমাৰ লগত বাইদেউ আহিছে আৰু মাহীও আছে। সিহঁতে মানে গাড়ীত আহিছে, আমি চাইকেল লৈ আহিছোঁ। ৰখি আছে গাড়ী, চাওক মানুহ কিমান হৈছে। পাৰাহে ভাল লাগে যায়। মানে কিবা ক'ব বিচাৰিছে গাড়ী শুনক আপুনি। গ'লোঁ বাইদেউ আৰু মাহীহঁতক, এইকেইটা হৈছে এইকেইটা ৰখি আছে আমাক। আমি আহোঁতে অলপ পলম হৈ গ'ল, যিহেতু চাইকেল লৈ আহিছোঁ। চ' আগত দেখি দেখাই আছোঁ বলক। এতিয়া আমি এনজয় আমি সেইকাৰণে ভাবিলোঁ আৰু চাইকেল কৰি যাওঁ। এইটো যিমান ড্ৰাইভৰ মই দূৰ আছে বোলে, যিহেতু এই মানি চাব পাৰে। খোজকাঢ়ি গ'লে বেছি দেৰি হৈ যাব, সেইকাৰণে চাইকেল যাই আছোঁ। চাব পাৰে কেনেকুৱা লগা হৈছে ইয়াৰ পৰা। কিমান এটা ভিৰ হৈছে। ফাইনেল ডেষ্টিনেশ্যনটোত আহি পাম আৰু আমাৰ যিটো ফাইনেল ডেষ্টিনেশ্যন আছে পালোৱেই আৰু অলপমান ৰাস্তা বাকী আছে। বিমানতো গৈ আছোঁ। বাইদেউ আৰু মাহী বহুত পিছ পৰি গ'ল, এইকেইটা তাতেই আছে। সিহঁতেও আহি আছে, চাব পাৰে মানুহ কিমান আহিছে। গাইছ আহি পালোঁ। তাকেতো সেইটোৱেতো এলুমিনিয়াম নে এইকেইটা কি নহয়, প্লাষ্টিকৰ হেৰিকে প্লাষ্টিকৰ কি প্লাষ্টিকৰে চৰিয়া নাভাঙে নাভাঙে। কি কয় নাভাঙে। আমাৰ ডাঙৰ মামী এটা ৰাখছি 100 টকাত প্লাষ্টিকৰ চৰি আছে, শিল পল্লিও নাভাঙে বোলে কিবা। দেখ আমি আহি এই দোকানো দিছে আৰু দে কি মানুহ ইমান কি মানুহ ইমান কি মানুহ মই পাত্তা খানাত পোৱা নাই। দেখলিতো আৰু ক'তবা ক'ত গেল এই মানুহ এই নামন জীবন টিটকে মাৰা চাব লাগব একদম লাষ্টৰ পৰা ক'ত গেল কিবা নাম ধৰি আছে জাক লাইছ নেকি আমাৰ মায়ে হাতত গ'ল এই তাতে মেইন আমাৰ ইয়াৰ পৰা আৰু চাব ভাল হৈছে হ'ব পাৰে চাওকচোন। হেল্ল' ইয়াত আমি ছাতি দিব আহিছোঁ। এইখিনিতে ভাল লাগে বাৰু। গাজি খাওয়াইতে গাজি দি আছে ইমান লাইন গাইসকল গাজি খাবলৈ লাইন পাতিব লাগে কেনেকৈ ইয়াতে ইমান মানুহ আপোনাৰ ভাল লাগিছে। মাই গাইছ এইটো এটা কওক আপোনালোকে কি ক'ব পাৰে যদি ইমান এইটো কি হয় এই লাইনটো কি লাইন মানে গাজিৰ লাইন চাব পাৰে ক'ৰ পৰা লাগিছে একদম লাইন
গাজি খাবৰ কাৰণে প্ৰসাদৰ কেনেকৈ লাইন। লাইন পাতিব লাগে। গাজি মানে প্ৰসাদ ল'বলৈ। সেইটো নহয়, সেইটো এটা এইটো এটা সেইটো চাইডেও আছে আৰু লাইন, সেইটো চাইডৰ পৰাও হ'ব পাৰে লাইন। সেইটো চাইডে কলেজ হয়, সেইটো চাইডে এটা কথা কিন্তু গাজি ল'বৰ কাৰণে কলকেইডালৰ পাতৰ অৱস্থা চাওকচোন, নোহোৱা কৰি পেলাইছে মানুহবিলাকে। এই চাওক হাতে হাতে কলপাত লৈছে কৰে বুলি ভাবে, এই কলকেইডালৰ অৱস্থা নোহোৱা কৰি পেলাইছে চাওকচোন। ইয়াত গাজি দি আছে, আমিও লাইন পাতি আছোঁ বৰ্তমান। আমি ঘৰত যাম ইয়াৰ পিছত। চ' আমি ফাইনেলি আপোনালোক কৈছিলোঁ নহয় কি কি আনিলোঁ। এতিয়া আমি দেখুৱাবলৈ যাই আছোঁ, আপোনালোকে চাই থাকিব। এইটো এটা গোলাপ ফুলৰ ৰাণী আৰু এইটো তাৰ লগতে ফুল আছে। তাৰপিছত এইটো অলপ ডাঙৰ দেচোন, আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনে পাইছে। আৰু এইটো এটা কিবা কি বা নাজানো আৰু কিবা সৰু ছোৱালীৰ আৰু গিফ্ট দিবৰ কাৰণে আনিছোঁ আমাৰ মাইনাৰ বাবে। আৰু এইটো এটা মূৰ্তি এটা হয়, এইটোও ভাল লাগিছে বাৰু। চ' আপোনালোকে কমেণ্ট কৰি জনাব এইখিনি বজাৰ কৰিলোঁ কেনেকুৱা পাইছে। আৰু এটা বস্তু আছে স্পেচিয়েল বস্তু, আমাৰ বাইদেৱে আনিছে কিবা বোলে মেকআপ কৰা যোগাৰ। এইটো কি বা মেকআপ কৰে সিহঁতেহে জানিব। আৰু মই আৰু এটা বস্তু আনিছোঁ, লংপেণ্ট এটা আনিছিলোঁ। আৰু সেইটো এটা নেদেখুৱা আৰু আপোনালোকক লংপেণ্টেই আৰু কি দেখাম আৰু দেখ খাব দেখ। আহি আছোঁ, ঘৰত যাম এতিয়া। এই ৰঙিয়া পুখুৰী পাৰ হৈ আহিলোঁ, এতিয়া যাই আছোঁ। ঘৰ পালোঁ, ঘৰ পাম আৰু গাড়ী আজিলৈকে এইখিনিয়ে এইটো ভিডিঅ'। চ' ভিডিঅ'টো কেনে হৈছে আপোনালোকে প্লিজ
কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মই বাৰম্বাৰ কৈ আছোঁ যে কিবা ভুল হ'লে ক্ষমা কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ ৱাচিং ফৰ মাই ভিডিঅ'।